মুসলমান বঙ্গীয় মূলৰ মানে বাংলাদেশৰ পৰা অহা মুছলমান কমোৱা মানে সেই এনেকাই কথা এইবোৰ অপশব্দ আপোনালোকক উপহাৰ দিছে এই মিয়া জনগোষ্ঠীক কথাটো বুজি আছে আপোনালোকে অসমীয়াত আমি বুজি পাওঁ নহয় অসমীয়া ভাষা আমাক সিহঁতে আমাৰ যিটো পৰিচয় সেই পৰিচয় বিগত দিনত কংগ্ৰেছে গোপন ৰাখিছে আৰু আমাক সন্দেহৰ আৱৰ্তত পেলাই ৰাখিছে আৰু তাৰ ফলশ্ৰুতি হিচাপে টুডে ষ্টিল গভৰ্ণমেণ্ট হিমন্ত চৰকাৰৰ বিজেপি গভৰ্ণমেণ্টে ক'বলৈ বাধ্য হৈছে যে মিয়াসকল বাদে একাংশ মিয়াসকলৰ বাদে সকলোৱে খিলঞ্জীয়া দেশী গৰিয়া মৰিয়া যি আছে যিমানবোৰ জনগোষ্ঠী আছে তাই আহোম মৰাণ মটক এইবোৰক কোৱাই নাযায় সিহঁতে খিলঞ্জীয়া কেৱল মিয়াসকল খিলঞ্জীয়া নহয় কিন্তু সত্য সদাৰ জয় সত্য উন্মোচন এদিন নহয় এদিন হ'বই আমি ভাৰত স্বাধীন হোৱাৰ আগৰ কথা কৈছো যেতিয়া এইটো অবিভক্ত ভাৰতবৰ্ষ আছিল অবিভক্ত ভাৰতবৰ্ষৰ সময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ পিছত যেতিয়া আমাৰ মোগল সাম্ৰাজ্যৰ কথা কৈছো যেতিয়া হুছেইন শ্বাহে ৰাজত্ব কৰিছিল এই অবিভক্ত গোৱালপাৰা জিলা কমতাপুৰৰ অধীনত আছিল কমতাপুৰৰ ৰাজধানী আছিল ক'ত ৰংপুৰত যিটো আজি অধিকাংশ কমতাপুৰৰ ভূমি আজি বাংলাদেশৰ লগত চামিল হৈ গ'ল কৈছে নে নাই বাংলাদেশৰ লগত চামিল হৈ গ'ল আৰু এই কমতাপুৰৰ ভূমি আজি কি হ'ল অসমৰ লগত চামিল হ'ল অসমীয়া ৰাজ্য গঠন হ'ল অসমীয়া ৰাজ্য যেতিয়া গঠন হৈছে এই মিয়াসকলে 100% সমৰ্থন দিছে অসমীয়া ৰাজ্যক আজি চুকাফাৰ কথাই কওক তাই আহোম সাম্ৰাজ্যৰ চুকাফাৰ আহ্বানত 16 পথ অৰ্থাৎ গোষ্ঠী একত্ৰে অসমীয়া মাধ্যম অসমীয়া ভাষা অসমীয়া ৰাজ্য গঠন হৈছিল কিন্তু সকলোৰে নাম আহিল খিলঞ্জীয়া বুলি কিন্তু মিয়া জনগোষ্ঠীৰ নাম নাহিল কিয় নাহিল তাৰ কাৰণে আপুনি কাক দায়বদ্ধ কৰিব নাম আহাৰ কাৰণে বা নাম ৰখাৰ কাৰণে খিলঞ্জীয়া এষ্টাব্লিছ কৰাৰ কাৰণে দায়িত্ব আমি কাক দিছিলো বিগত 35 বছৰ কংগ্ৰেছক দিছিলো কিন্তু কংগ্ৰেছী নেতাসকলে কৰিছেনে আপোনালোকৰ সিহঁতক ৰাজনৈতিক অসমৰ ৰাজনৈতিকৰ কথা কৈছো মই অসমৰ ৰাজনীতিত মিয়াসকলৰ ওপৰত যি ভোট বেংকৰ ৰাজনীতি কৰি গৈছে তাত কংগ্ৰেছে এই মিয়াসকলক খিলঞ্জীয়াৰ মৰ্যাদা কেতিয়াও দিয়া নাই অপশব্দ কেইটা আনি দিছে যিটো আগত ক'লো বহিৰাগতৰ মূলৰ অপশব্দ পমুৱা কোনো এমএলএ মিনিষ্টাৰে কৈছে পমুৱা কোনো মিনিষ্টাৰসকলে কৈছে বংগমূলীয় কোনোবাই কৈছে চৰ চাপৰি মানে যিবিলাক কথা ইতিহাসৰ লগত কোনো মিল নাই প্ৰকৃততে আমি কি প্ৰাচীন মূলৰ কামৰূপী মূলৰ কমতাপুৰৰ মিয়া যেতিয়া কোচ ৰাজাই ৰাজত্ব কৰিছিল আজি আপোনালোকক 1 মিনিট এটা উদাহৰণ দিছো এই পানবাৰী মছজিদটো চাইছে পানবাৰী মছজিদটো আলাউদ্দিন হোসেন শ্বাহৰ হাতত নিৰ্মিত যি হোসেন শ্বাহে এই কমতা ৰাজ্য এই সময়ত কমতা কোচ ৰজাই হোসেন শ্বাহ বৰঙণি দিছিল দিছিল টেক্স দিছিল ৰাজহ দিছিল হোসেন শ্বাহে ৰাজত্ব কৰিছিল তেনেহলে তেতিয়াৰ সময়তো 24% মিয়া এই বৃহৎ কমতাপুৰত বসবাস কৰিছিল ৰংপুৰকে লৈ নৰ্থ বেংগলকে লৈ আৰু অসমৰ এই পুৰণি গোৱালপাৰা 4টা ডিষ্ট্ৰিক্টত ভাগ হৈছে যে এই পুৰণি গোৱালপাৰাক লৈ তেতিয়া 24% এই কমতাপুৰী মিয়া তেতিয়াও আছিল আজি পাৰ্চেন্টেজ বৃদ্ধি হৈছে আজিও আছে কিন্তু আমাক কোনো ৰিকগনাইজ বিগত দিনৰ চৰকাৰে অৰ্থাৎ কংগ্ৰেছ চৰকাৰে দিয়া নাছিল আরে ভাই তার কারণে আজি আমাক টার্গেট কৰি কথা হয় কোনোবাই কয় বাংলাদেশী কোনোবাই কয় বিদেশী তার উপহার স্বরূপে আমি কি পাইছো ডিটেনশন ক্যাম্প উপহার পাইছো যদি মিছা কথা হয় আপোনালোকে জানে আছে আমাৰ মা ভগ্নী এতিয়াও ডিটেনশন ক্যাম্পত কান্দি আছে ভুগি আছে কিয় কান্দিব এইখন অবিভক্ত ভাৰতবৰ্ষৰ এই ভূমিৰ মানুহ আমি এইখন দেশৰে বায়ু পানী আমাৰ পূৰ্বপুৰুষে সেৱন কৰিছে খাইছে তাৰ পিছত আমি জন্ম লাভ কৰিছো আৰু এই আমাৰ দেশতে আজি আমাৰ ডিটেনশন ক্যাম্পত থাকিব লগা হৈছে কি লাগিছে কিয় 35 বছৰে কংগ্ৰেছ চৰকাৰে কিয় আমাক ভোট বেংকত ব্যৱহাৰ কৰিছে কিয় আমাৰ ডিটেনশন ক্যাম্পৰ সমস্যা সমাধান কৰিব পৰা নাই বেয়া কথা কৈছো নেকি মই আছে আমাৰ কংগ্ৰেছী মানুহসকলে আছে মোৰ প্ৰশ্ন জগতক আমাৰ পূৰ্বপুৰুষক আপোনালোকে প্ৰবঞ্চনা দেখাইছে ঠগবাজি কৰিছে আপোনালোকে আমাৰ পূৰ্বপুৰুষৰ লগত তেখেতসকলৰ কোনো অধিকাৰৰ কথা আপোনালোকে চিন্তা কৰা নাই কেৱল ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছে
আজি ডি ভোট কিয় থাকে? আজি ডি ভোটৰ ৰক্ষণাবেক্ষণ বিগত চৰকাৰ ৩৫ বছৰে কংগ্ৰেছ চৰকাৰ থকা সত্ত্বেও কিয় সিহঁতৰ ডি ভোটৰ সমস্যা সমাধান কৰা নাই? কিয়? কোনে বেয়া পাব? আমি খিলঞ্জীয়া মিয়া হয়, কমতাপুৰী কামৰূপী মূলীয় খিলঞ্জীয়া মিয়া। আমি এই যে ভূমিপুত্ৰৰ মানুহ, আমি কোচ ৰাজবংশীৰ বংশধৰ, আমি ধৰ্মতহে পৰিৱৰ্তন হৈছো, আমি ইমানৰ পৰিৱৰ্তন কৰিছো, ইছলাম ধৰ্মটো দীক্ষিত লৈছো, কিন্তু আমি ৰক্ত তেজ পৰিৱৰ্তন কৰিব পাৰিছো নেকি? নোৱাৰো নহয়। যদি তেজৰ পৰিৱৰ্তন হোৱা নাই তেনেহলে ভাবি লওক আমি এই দেশৰ ভূমূলীয় একে মাটিৰ ভূমিপুত্ৰ আমি, হয়নে নহয়? তেনেহলে আমাৰ তাকত, আমাৰ হিম্মত যিখিনি আছে সেই হিম্মত খিনি কিন্তু বিগত দিনৰ কংগ্ৰেছ চৰকাৰে ব্যৱহাৰ কৰিবলৈ দিয়া নাই। কাৰণ আমাক মেডিচিন এটা দি থৈছে নহয়, আপোনালোকে বাংলাদেশী, আপোনালোকে সন্দেহযুক্ত, আপোনালোকে বংগমূলীয়, আপোনালোকে মামুৰ দেশত থকা। কিহৰ মামুৰ দেশত থাকো আমি? আমি আমাৰ দেশত থাকো, হয়নে নহয়? কিন্তু